মানে দুজন মানুহৰ অলপ কিবা তৰ্কাতৰ্কি লাগিল। এজনে ক'লে যে ভগৱান নাই আৰু আন এজনে ক'লে যে ভগৱান আছে। ভগৱান নাই বুলি কোৱাজন একদম নাস্তিক, মানে সি নিজকে বহুত নাস্তিক বুলি ভাবে। আৰু যিজনে ক'লে ভগৱান আছে সি মানে বহুত আস্তিক। আৰু শেষত ক'লে যে যি ভগৱান নাই, তো যিজন নাস্তিক সি ক'লে ঠিক আছে মই প্ৰুফ দিম। তো তাৰ লগত এজন মানুহ লৈ ল'লে, লিখাকে ল'লে, মানে কি কি ভগৱানে কি কি বস্তু আছে সেইটো চাবৰ কাৰণে লগত লিখাকে লৈ ল'লে। তাৰপিছত গৈ আছে, সিহঁতে এদিন ওলালে যে ভগৱানে কি কি ভুল বনাইছে মই এইটো চাম। গৈ আছে যাই থাকোঁতে হঠাৎ মানে সিহঁতে এখন ডাঙৰ পথাৰ দেখা পালে। পথাৰখনত বহুত ৰঙালাও খেতি কৰিছে, বহুত আৰু ঢেৰ ৰঙালাও। এই যিজন নাস্তিক সি হাঁহিছে, হাঁহি পেলাই কৈছে এই দেখিছানে ভগৱান ভুল। লগৰটো ভাবিছে কি বা ভগৱান ভুল, কৈছে কি তহঁতৰ ভগৱান বহুত মূৰ্খ, এইগিলা কি বনাইছে চাওঁ। তাৰপিছত লগৰটো সুধিলে কি, কৈছে কি যে এই ইমান ডাঙৰ ডাঙৰ ফল আৰু গছডাল চোৱাচোন অকণমান, তাকো মাটিত লাগি আছে। তাৰপিছত কৈছে এইটো 1 নম্বৰ ভুল লিখিলে 1 নম্বৰ ভুল। আৰু গৈ আছে যাই থাকোঁতে এতিয়া দুপৰীয়া হ'ল, এডাল সিহঁতে আম গছ দেখা পালে। এবাৰ আম গছডাল দেখা পালে তাতে আমকেইটা সৰু সৰু, কিন্তু গছডাল বহুত ডাঙৰ। তাৰ মতে আকৌ এইবাৰ কৈছে কি ভগৱান আৰু ভুল, চোৱা এইটো কি এইবিলাক বস্তু নেকি, এই ইমান সৰু সৰু আম আৰু এই ডাঙৰ গছডালত, এইটো ভুল। এই আমটো লাগিব লাগিছিল মাটিত আৰু ৰঙালাওটো লাগিব লাগিছিল ক'ত, গছত। তাৰপিছত ঠিক আছে দুপৰীয়া হ'ল, তাৰো টোপনি চোপনি লাগিল, গছডালৰ তলতে সি অলপ সময়ৰ কাৰণে শুই গ'ল। তাৰপিছত চৰাই এটা আহি তাৰে আম এটাৰ ঠাৰি এডাল কুটি দিলে। কুটি দিয়াৰ পিছত কি হ'ল, আমটো তলত পৰি গ'ল। আৰু পৰিছে ক'ত জানানে, সি অলপ টাইম মানে মাথা চাথা হেৰি কৰি পেলাই উঠি পেলাই কৈছে ভুলকেইটা কাট। কৈছে কি কিয়, কৈছে কি ৰঙালাওটো মোৰ মাথাত পৰিলে কি হ'ল হয়। বুজি পাইছানে? তাৰমানে মই ইয়াৰ পৰা এইটোৱে বুজাব গৈছোঁ যে ভগৱানে সকলোকে নিজা নিজা কিবা এটা কেৰেক্টাৰিষ্টিক্স দিছে, সকলোকে নিজা নিজা এটা পাৱাৰ দি থৈ দিছে। আমি সেইটো কি কৰিব লাগে, ইউটিলাইজ কৰিব লাগে। ভগৱানে এই পৃথিৱীত কাকো ভুল বনোৱা নাই, খালি আমাৰ ভুল আমি সেইটো ইউটিলাইজ কৰা নাই। বুজি পাইছানে? যেতিয়া আমি সেইটো ইউটিলাইজ কৰিব পাৰিম, তেতিয়া আমি আমাৰ যিটো এইম, আমাৰ যিটো লক্ষ্য, আমি যিফালে সফল হ'ব গৈ আছোঁ সেইটো আমি সফল নিশ্চয় হ'ব পাৰিম। খালি আমি আমাৰ কেৰেক্টাৰিষ্টিক্সখিনি আমি কি উলিয়াব পাৰিব লাগে। তা আৰু এটা কথা